সদায় ৰাতি তোমাৰ কথা ভাবিয়ে শুই থাকোঁ। দি থকতটো তোমাৰ হ'বই নোৱাৰিলোঁ, কি জানিবা সপোনতে হওক। रुको जरा सबर करो। বাবু তুমি মাইনাৰ কথা বেছি সপোনত নাভাবিবা, নহ'লে দিঠকতো হেৰাই যাবা। হেল্ল' গাইজ, তোমালোকৰ কি খবৰ? আজি থাম্বনেইল চাই পেলাই গম পাইছা কাৰ কথা আলোচনা কৰিব গৈছোঁ। তেতিয়াহ'লে দেৰি নকৰি ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। মই হোৱা কোঠালিত শকুন্তলা তোমাৰ ছবি ৰাখিছো। তোকে লৈ ৰচো জানো বহু সপোন গঢ়ো জানো, ভগৱানে দেখি আছে চোন। নিমিষতে ৰাজকোঁৱৰ আহিলেই হ'ব জানো, কাঢ়িবলে বুকুৰ পৰাটো। শুনা বাবু, সময় থাকোঁতে কিবা এটা কৰিলে, নহ'লে তোমাৰ মাইনাক বেলেগ ৰাজকুমাৰে লৈ গুচি যাব, তোমাৰ সপোন সপোনতে ৰ'ব। আমাৰ অসমৰ কিছুমান ছোৱালী এনেকুৱা ৰঙাকৈ কাৰাকৈ লিপষ্টিক লগাই নহয়, মাকৰ চমিয়তি যদি তাজমহলটোত চুমা খাই দিয়ে একদম মানে লালকিল্লা বনি যাব। रुको जरा सबर करो। আমাৰ বাবুৰ ঘৰত মা ভণ্টি নাই নেকি? বাবুৱে যে বেলেগৰ লিপষ্টিক চাই ফুৰে। মই হোৱা কোঠালিত শকুন্তলা তোমাৰ ছবি ৰাখিছো। মোবাইলৰ ৱালপেপাৰত শকুন্তলা তোমাৰ ফটো ৰাখিছো। আয়ে বোলে বলিয়া, বায়ে বোলে পগলা। বাবু তোমাৰ শোৱা কোঠালিত আৰু মোবাইলৰ ৱালপেপাৰত কুন্তলা ফটো ৰাখিলে নহ'ব দেই, আমাৰ ফটোও ৰাখিব লাগিব। গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল লাগিছে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। গাইজ, নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।